নমস্কাৰ এই মুহূৰ্তত নিউজ 24.com দৰ্শকলৈ লৈছো এক ব্ৰেকিং নিউজ বতৰবাৰ কদমনিৰ জামতলত ভয়ংকৰ পথ দুৰ্ঘটনা সামান্য আঘাতপ্ৰাপ্ত এজন আজি ৰাতিপুৱা আনুমানিক 10 বজাত বতৰবা থানাৰ অন্তৰ্গত নগাঁও ঢিং সংযোগী গড়কাপ্তানি পথৰ কদমনি জামতলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ঢিঙৰ পৰা নগাঁও অভিমুখে তীব্ৰ বেগেৰে গৈ থকা AS02U 445 নম্বৰৰ 4 চকীয়া টাইগাৰ গাড়ীখনৰ পথৰ দাঁতিত বাগৰি পৰে ফলত গাড়ী চালকজনৰ সামান্য মাত্ৰ আঘাতপ্ৰাপ্ত হয় বুলি আমাক স্থানীয় ৰাইজে জানিবলৈ দিয়ে বৰ্তমান ঘটনাস্থলীত বতৰবা আৰক্ষী উপস্থিত হৈ প্ৰাৰম্ভিক তদন্ত অব্যাহত ৰাখিছে কোনফালৰ পৰা আহি আছিল মানে আপুনি ৰাস্তাত যোৱা সময়ত প্ৰত্যক্ষ কৰিছে তেনেকৈ না এতিয়া কিবা পৰা আহি আছে হয় কিবা মানুহৰ ক্ষয়ক্ষতি হোৱা নাই মইৰাবাৰীৰ পৰা ৰিয়াজুল আকাণ্ডৰ ৰিপৰ্ট নিউজ 24.com